আমি বৰ্তমান আছো শিলপুখুৰী স্থিত ময়ুৰিজ কালেকশ্যনত আৰু যেহেতু দুৰ্গা পূজা ময়ুৰিজ কালেকশ্যনত নতুন কালেকশ্যনসমূহ চাবলৈ আহিছো খুব ধুনীয়া ধুনীয়া ৰেঞ্জত আপোনালোকৰ মন পছন্দৰ কাপোৰসমূহ ইয়াতে আছে আৰু কেৱল কাপোৰেই নহয় জুৱেলাৰীও আছে এয়া আপোনালোকে মোৰ পিছফালে দেখিছে এইসমূহ জুৱেলাৰী কালেকশ্যন এইসমূহ জুৱেলাৰী কালেকশ্যনো ময়ুৰী বাই ৰাখিছে আৰু জুৱেলাৰীৰ লগতে যিসমূহ কাপোৰ আজিয়ে নহয় বিগত ৮-৭ বছৰ ধৰি ময়ুৰী বাই এইসমূহ কাম কৰি আছে আৰু আজিৰ দিনটোত আমি আহিছো কাৰণে ময়ুৰী বাই খুব ধুনীয়া এযোৰ কাপোৰ কেৰি কৰি আছে আৰু যদি ময়ুৰী বা আছে আপোনালোকক দেখুৱাব ময়ুৰী বা খুব ধুনীয়া এযোৰ কাপোৰ ইয়া চাওক এয়া ময়ুৰী বাই পিন্ধি আছে এইযোৰ কাপোৰ ময়ুৰী বা খুবেই ধুনীয়া লাগিছে পূজাৰ বজাৰ কেনেকুৱা চলিছে থ্যাংক ইউ সকলোকে সমূহ দৰ্শকলৈ আগতীয়াকৈ দুৰ্গা পূজাৰ মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ পূজাটো বতৰটোৱে যদি ভাল কৰে পূজাটো ভালেই যাব কিন্তু যিহে বতৰ ধৰিছে নিশ্চয় বতৰে অকণমান বিধি পথালি দিছে কিন্তু খুব ধুনীয়া তাৰ মাজতো যিহেতু আমাৰ ছোৱালীসকল সাজি কাচি যাবই লাগিব গতিকে ময়ুৰিজ কালেকশ্যনলৈ আহক মন পছন্দৰ কাপোৰযোৰ ক্ৰয় কৰি নিয়ক ৰং বিৰঙী অসংখ্য কাপোৰ আছে ইয়াত ময়ুৰিজ কালেকশ্যনত থেংক ইউ